মিছেছ শইকীয়ানীক কিন্তু মানিলো আৰু দেই। মাত্ৰ 15 দিনৰ ভিতৰতে সৰু ল'ৰাটোৰ ইমান ধুমধামেৰে বিয়াখন পাতি দিলে। মইহে জানিছো এইবোৰ কিয় কৰিছে। এইবোৰ জেদতহে কৰিছে। ডাঙৰটো ল'ৰাই যে সেই পচন্দ নোহোৱা ছোৱালীজনী ঘৰ সোমোৱালেহি, সেইকাৰণে ইমান ল'ৰালৈকে সৰুটো বিয়াখন পাতিলে। ইমান কম দিনৰ ভিতৰত ইমান ধুনীয়া ছোৱালী ক'ত পালে তেখেতেহে জানিব দেই। ডাঙৰটো পুতেকে অনা ছোৱালীজনী দেখাত বেয়া বুলি মই শুনিছো, কিন্তু আজিলৈকে মই নিজ চকুৰে দেখা পোৱা নাই। নহাও নহয়, সি ছোৱালী অনাৰ পাছত মই 2-3 বাৰ আহিছো, কিন্তু এবাৰো তাইক মই বাহিৰত লগ পোৱা নাই দেই। নাজানো আৰু ৰুমটোৰ ভিতৰতে সোমাই কি কৰি থাকে। আপুনি ক'ত দেখিব, মই সেই অনা দিনাখনেই দেখা। তাৰ পাছত মই 7-8 বাৰমান আহিলো দেই, এবাৰো কিন্তু তাইক নেদেখিলো। শাহুৱেকে তাইক একেবাৰে দেখিব নোৱাৰে বুজিছেনে, বাহিৰলৈ ওলাবলৈকে নিদিয়ে। মানুহৰ আগত লাজ পাব যে, কেলে পুতেকলে বহুত ধুনীয়া ছোৱালী বিয়া কৰি আনিম বুলি জমাই ফুৰা নাছিলে জানো। পুতেকে আনিলে তেনেকুৱা ছোৱালী এজনী, এতিয়া মানুহৰ আগত কেনেকৈ চিনাকি কৰাই দিব। মিছেছ শইকীয়ানীও কিন্তু বৰ জেদি মানুহ দেই। আনিলে আৰু পুতেকে সেইজনী ছোৱালী, তাতেনো বাৰু ইমানকৈ ধৰি থাকিব লাগেনে। পুতেকে সেইজনী ছোৱালীৰ লগতে গোটেই জীৱনটো ভালকৈ পাৰ কৰিম বুলি বিয়া কৰাই লৈ আনিছে। এই মাকজনীৰো ইমান আপত্তি থাকিব লাগেনে। মনে মনে কওক, সেই পাতে যদি শুনিব লাগে নহয়, আপোনাৰ আৰু মোৰ চুলি এডালো নাথাকে। বেচেৰীজনীলে মোৰো বেয়া লাগে অ', কিন্তু ঘৰখনত সোমালেহি নহয়। দেখিছেনে, আজি এইহেন ভাল দিনটোত বাৰু বোৱাৰীজনীক এপাক ওলাবলৈ দিব নালাগেনে। বোৱাৰীজনীৰ কথাটো বাদেই, আপুনি বাৰু মিছেছ শইকীয়ানীৰ ডাঙৰটো ল'ৰা ক'ৰবাত দেখা পাইছেনে? মই হ'লে এতিয়ালৈকে দেখা পোৱা নাই দেই। মই অহাৰ পাছতেই ঘপককৈ অকণমান সময়ৰ কাৰণে দেখিছিলোঁ, তাৰ পাছত আৰু নাই দেখা। বেচেৰাটো ঘৈণীয়েককে তেনেকুৱা অৱস্থা কৰিছে, বাহিৰলৈ ওলাই আহিবলৈ দিয়া নাই। সিও চাগে মন মাৰি ক'ৰবাত সোমাই আছেগে। আপোনালোকে কথা পাতকচোন দেই, মই অকণমান আহিছোঁ। হ'ব যাওক। ভেনা মাখি সোমাব এতিয়া মুখত। কি হ'ল আপোনালোকৰ? দেখোন মুখ দুখন মুখ দেখি মেল খাই গ'ল। কি বিয়নীৰ মেল মেলি আছিলেনো? নাই শইকীয়ানী, আমি আৰু কিনো বেলেগকে পাতিম। আপোনাৰ পচন্দৰ কথাটো কৈছোঁ। ইমান ধুনীয়া ছোৱালী এজনী পচন্দ কৰিলে সৰু ল'ৰাৰ কাৰণে, তাকে পাতি আছিলোঁ আৰু। নাই শইকীয়ানী, এখেতে ঠিকেই কৈছে, আমি সেইটোকে পাতি আছিলোঁ যে আপুনি ইমান কম দিনৰ ভিতৰত ইমান ধুনীয়া ছোৱালী ক'ৰ পৰানো পালে। চাই লওক মোৰ পচন্দ, কি ধুনীয়া ছোৱালী, স্মাৰ্ট ছোৱালী আৰু ধনী ঘৰৰ ছোৱালী মই মোৰ বোৱাৰী কৰিলোঁ। মোৰ বোৱাৰীয়ে কিমান দামী দামী বস্তু লগত লৈ আনিছে, চাব ব'লক। দেখিছোঁ, সঁচাই বৰ ধুনীয়া ধুনীয়া বস্তু লগত আনিছে দেই। এনেকুৱা চোফা আমাৰ এই গাঁৱৰ কাৰো ঘৰতে নাই। আপোনালোকৰ ঘৰতে কিন্তু প্ৰথম বোৱাৰী আনিছে দেই। ব'লক বহি চাব অকণমান। থিয় হৈ আছে কিয়? সঁচাকৈয়ে বৰ কোমল, গোটেই গাটো সোমাই গৈছে তললে। মা, ঐ তই বাহিৰলৈ কিয় ওলাই আহিলি? মই তোক মানা কৰা নাছিলো? দেখিছা, তাইক মই মোৰ আলহীৰ সন্মুখলৈ আহিবলৈ মানা কৰি থৈ আহিলো। নাই, ক'ত শুনিব বেটিয়ে। তাই দেখিছা, একদম সাজি কাচি কলামূৰীয়া মুখখন লৈ মোৰ আলহীৰ সন্মুখলৈ ওলাই আহিছে। যিমান সাজিলে কাচিলেও বান্দৰী সুন্দৰী হৈ নাযায়, আৰু তই নিজকে যিমান নসজাও কিয় তোৰ এই বেয়া গহটো ভাল হৈ নাযায়। গতিকে মোৰ মানুহৰ সন্মুখলৈ আহিবলৈ তই সাহস নকৰিবি আৰু। হ'ব দিয়কচোন শইকীয়ানী, আজি এইখন ঘৰৰে ল'ৰা এটাৰ বিয়া, তাই দেওৰেকৰ বিয়া, গতিকে তাইনো কেনেকৈ ৰুমৰ ভিতৰতে সোমাই থাকিব। আপোনালোকে আমাৰ ঘৰৰ ভিতৰৰ কথাত মাত নমতাই ভাল। তই মোৰ সন্মুখৰ পৰা এতিয়া আঁতৰ হৈ যা। আজি বন্ধ কৰা বাই কমকে আহিলে, গতিকে তই এই কাপোৰযোৰ সলাই সিহঁতৰে কাপোৰ এযোৰ পিন্ধি বাহিৰৰ কামবোৰত লাগি যাগৈ। আপোনাৰ কথা আজিলৈকে মই অমান্য কৰা দেখিছে জানো মা? মা, আজিলৈকে মই আপোনাৰ কিবা কথা অমান্য কৰিছোঁ জানো? আজিও নকৰিলোহেঁতেন, কিন্তু মই বাধ্যত পৰিহে ওলাই আহিব লগা হ'ল। তোক যদি আলহীবোৰে দেখে তেন্তে মই লাজতে মোৰ মুখ উলিয়াব নোৱাৰিম। গতিকে কি দৰকাৰ আছে ক আৰু যা। মানে মা, এখেতৰ গাটো খুব বেয়া কৰিছে, মোৰতো হেনো খুব কামুৰিছে। আপোনাৰ ওচৰত কিবা টেবলেট আছে নেকি সুধিবলৈ মই আপোনাৰ ওচৰলৈ আহিলোঁ। মোৰ ওচৰত কোনো টেবলেট নাই। মাকৰ অন্তৰত আঘাত লগা কামবোৰ সি কৰিছে নহয়, তাৰ লগত এনেকুৱাই হ'ব। তই কি মোৰ মুখলৈ চাই ৰৈ আছ? যা আকৌ, মই তোক টেবলেট নাই বুলি কৈছোঁ নহয় মোৰ ওচৰত। হ'ব দিয়ক মা, মই ফাৰ্মাচীৰ পৰাই লৈ আহিছোঁগৈ। মানুহৰ মাজে মাজে আগফালেদি তোৰ এই ক'লা চেহেৰাটো লৈ নাযাবি, পাছফালেদি মনে মনে যা। কি তুমি সঁচাকৈ কৈছা? তুমি সঁচাকৈ মাক হ'বলৈ ওলাইছা? সঁচাকৈ কৈছোঁ। এইটো কথাতনো বাৰু মই ধেমালি কৰিম নে? পুনম, মই আজি বহুত সুখী। তুমি বৰ ভাল খবৰ এটা মোক দিলা। আৰু চাবা, এতিয়া তোমাৰ বা মোৰ প্ৰতি মাৰ যি ভাৱ আছিলে সেই ভাৱৰ সলনি হ'ব। আৰু তুমি অকলে অকলে ঘৰখনৰ ইমানখিনি কাম কৰা, এতিয়া কিন্তু ৰেষ্ট ল'ব লাগিব দেই। তুমি এইখন ঘৰলৈ অহাৰ পৰাই মই দেখি আহিছোঁ তুমি কিমানখিনি কৰিব লাগে। সৰুজনী বোৱাৰীয়েকক একো এটা কৰিবলৈ নিদিয়ে। মই সকলোবোৰ দেখি আহিছোঁ নহয়, এতিয়া কিন্তু নহ'ব। এতিয়া তুমি অকণমান ৰেষ্ট ল'ব লাগিব। মই কাম কৰি বেয়া নাপাওঁ নহয়, কাম কৰিলে ভালহে দেহৰ কাৰণে। কাম কৰিলে ভাল, কিন্তু অকণমানো নিজক সময় নিদিয়াকৈ কাম কৰাটো ভাল নহয়। মোৰ কেতিয়াবা এনেকুৱা লাগে মই তোমাক এইখন ঘৰ অকল কাম কৰিবলৈকেহে আনিলোঁ। মায়েতো এনেও ভাল মাত এষাৰ তোমাক নিদিয়ে। মা, মোক আপুনি মাতিছিলে? মাতিছিলোঁ। শুন ভালকৈ, আজিৰ পৰা ঘৰৰ সকলোখিনি কাম তই কৰিব লাগিব। সৰু বোৱাৰীয়ে একো এটা কাম কৰিব নোৱাৰে। মা, আজি ইমান দিনে দেখোন ঘৰৰ সকলোবোৰ কাম ময়ে কৰি আহিছোঁ। সৰু বোৱাৰীয়ে দেখোন একো এটা কাম কৰিবলৈ নাপায়। আনকি ভাইটি ভাগৰ টিফিন বনোৱা, পেক কৰা সেইবোৰ কামো দেখোন ময়ে কৰোঁ। বাইদেউ, আপোনাৰ লেখীয়া মানুহবোৰ কাম কৰিবলৈকে জন্ম হৈছে। আৰু আপুনি ক'লেও মই এই ঘৰৰ কাম বন কৰিব নোৱাৰোঁ। মোৰ নখৰ কথা আছে, মোৰ স্কিনৰ কথা আছে, মইহে জানো এইবোৰ ভাল হৈ থাকিবলৈ কিমান কেয়াৰ ল'ব লাগে। এইখন ঘৰত কোনে কাম কৰিব নকৰিব সেইটো ডিচাইড মই কৰিম। আৰু শুন, তই আমাৰ মানুহকেইটাৰ কামখিনিহে কৰিছিলি, আজিৰ পৰা তই এই সৰু বোৱাৰীৰ কামখিনি কৰিব লাগিব। মানে সৰু বোৱাৰীৰ বিচনা পৰা, সৰু বোৱাৰীৰ কাপোৰ ধোৱা, ৰুমটো চাফা কৰা, সকলোবোৰ। কিন্তু মা, সৰু বোৱাৰীয়ে দেখোন অকল নিজৰ কামকেইটাহে কৰে, আৰু সেইকেইটাও এতিয়া ময়ে কৰিব লাগিবনে? চুপ থাক, বেছি প্ৰশ্ন নকৰিবি বুলি কৈছোঁ নহয়।
চুপ থাক, তোৰ খুব চখ আছিল নহয় এখন ঘৰৰ বোৱাৰী হ'বলৈ। মোৰ ডাঙৰ ল'ৰাটোক তই মোৰ বুকুৰ পৰা কাঢ়ি দিলি, এতিয়া কৰ তই সকলোখিনি কৰ। আৰু সৰু বোৱাৰী মাক হ'বলৈ ওলাইছে, গতিকে তাই আজিৰ পৰা একো এটা কাম চুব নোৱাৰে। মা, সৰু বোৱাৰী প্ৰেগনেণ্ট কাৰণে তাইক একো এটা কাম কৰিবলৈ নিদিয়ে, কিন্তু ময়োতো মাক হ'বলৈ ওলাইছোঁ, আৰু সেই কথা আপোনালোকে জানিও মোক আৰু কামৰ প্ৰেছাৰ দি দিছে। মোৰো ভাগৰ লাগে মা, গোটেইখিনি কাম বন কৰি মই অকণো আজৰি নাপাওঁ মোৰ কাৰণে, আৰু এতিয়া আপুনি মোৰ ওপৰত আৰু কামৰ বোজা দিছে। অঁ, তই কৰিবই লাগিব, আৰু তই মাক হ'বলৈ ওলোৱা নোলোৱা সেইটো মোৰ কাৰণে কোনো গুৰুত্বপূৰ্ণ নহয়। এইটো সময়ত মোৰ কাৰণে গুৰুত্বপূৰ্ণ হৈছে সৰু বোৱাৰী মাক হ'বলৈ ওলোৱা কথাটো। আৰু তইনো ক'ত বগা ধুনীয়া সন্তান জন্ম দিব পাৰিবি? তই জন্ম দিলে তোৰ লেখীয়া ক'লা সন্তানহে জন্ম দিবি। নাপায় মা, অন্ততঃ মোৰ গৰ্ভত থকা সন্তানটোৰ বিষয়ে এনেকৈ নক'ব। আপোনাৰ মোক যি মন যায় তাকে কওক, মোৰ কোনো আপত্তি নাই, কিন্তু মোৰ গৰ্ভত থকা সন্তানটোৰ বিষয়ে এষাৰ বেয়াকে মই শুনিব নোখোজোঁ। যা যা, এতিয়া মোৰ ওচৰত তই ঘৰিয়ালৰ চকু পানী বোৱাই থাকিব নালাগে। তই এই চকু পানীৰে মোৰ ল'ৰাক ভুলাব পাৰিলি, মোক ভুলাব নোৱাৰ। সৰু বোৱাৰী ক'ত আছা? এইফালে আহাচোন সোনকালে। মা, কি হৈছে আপোনাৰ? আৰু এইবোৰ আপোনাৰ গোটেই গাত গুটি গুটি কি উঠিলে? নাজানো সৰু বোৱাৰী, ঘপককৈ গোটেই গাটোত কি উঠিলে, খুব বিষাইছে, চিটাইছে। তুমি কাম এটা কৰাচোন, তুমি বোলে পানী এগিলাচ লৈ আনাচোন, খুব পিয়া লাগিছে। নাই নাই দে মা, মই আপোনাক পানী দিয়াটো কি আপোনাৰ ওচৰলৈ যাব নোৱাৰো। আপোনাৰ গাত এইবোৰ কি উঠিছে ঠিক নাই, কেনেবাকৈ যদি মোৰ গালৈ বিয়পে কি হ'ব? মোৰ গোটেই স্কিনটো বেয়া হৈ যাব। মা বেয়া নাপাব দেই, মই আপোনাক একো সহায় কৰিব নোৱাৰিম, আৰু মোৰ গৰ্ভত সন্তানো আছে দিয়কচোন। এইবোৰ যদি মোৰ কেনেবাকৈ হৈ যায় মোৰ সন্তানটোৰ কাৰণেও বেয়া। একো নহয় সৰু বোৱাৰী, পানী এগিলাচ আনি দিয়া, আঁতৰতে থৈ যাবা। খুব পিয়া লাগিছে, অন্তকণ্ঠ শুকাই গৈছে, ইহঁত ল'ৰাকেইটাও নাই। মই উঠি যাব পৰা হ'লে নিজেই লৈ খালোগেহেঁতেন, কিন্তু বিশ্বাস কৰা বোৱাৰী, মোৰ উঠি যাবলৈ দেহত অকণো শক্তি নাই। মই কালি বহুত দামী ফেচিয়েল এটা কৰি আহিছোঁ মা, মই নোৱাৰোঁ আপোনাৰ ওচৰলৈ যাব, মোক বেয়া নাপাব। পুনম বাইদেউ বজাৰলৈ গৈছে, আহি পোৱালৈকে আপুনি ধৈৰ্য ধৰক, বাইদেউ আহি পালে মানে আপোনাক শুশ্ৰূষা কৰিব। মোৰ পৰা এইবোৰ আপুনি আশা নকৰিব। আৰু মা, আপুনি মোক চিঞৰিও নাথাকিব, আপোনাৰ এইবোৰ ভাল নোহোৱালৈকে মই এই ৰুমটোলৈকে নোসোমাওঁ। সৰু বোৱাৰী, তুমি গুচিয়ে গ'লা নেকি? পানী অকণমান দি থৈ যোৱাচোন, মোৰ সঁচাকৈ পিয়া লাগিছে। এইবোৰ বিষবোৰতো আছেই, এইবোৰ বিষত নমৰিলেও এতিয়া দেখোন মই পানী খাবলৈ নাপায়হে মৰি যাম। মা, কি হৈছে আপোনাৰ? আপুনি এনেকৈ বিচনাত কান্দি আছে যে, আৰু আপোনাৰ গাত এইবোৰ কি উঠিছে? গোটেইখন দেখোন ৰঙা ৰঙা হৈ গ'ল। কোন? পুনম নেকি? অ' পুনম, মোক পানী এগিলাচ আনি দেচোন, মোৰ অন্তকণ্ঠ শুকাই গৈছে, মই পানী খাবলৈ নাপায় এতিয়া মৰি যাম। মা, ৰ'ব ৰ'ব, মই এতিয়াই পানী লৈ আহিছোঁ। ভাল পাইছেনে মা? এতিয়া কওকচোন কি হৈছিল? আজি তই নহা হ'লে মই মৰিয়ে থাকিলোহেঁতেন চাগে। মই বজাৰলৈ গৈছিলোঁ, ঘৰ সোমাই আপোনাৰ কেকনি শুনিলোঁ। আচলতে আপোনাৰ হৈছে কি মা? আৰু আপোনাৰ গাত এইবোৰ গুটি গুটি কি উঠিছে? নাজানো কি উঠিছে, গোটেইখন পুৰিছে আৰু বিষাইছে, মই মোৰ দেহাটোকে লৰচৰ কৰিব পৰা নাই। সৰু বোৱাৰী ঘৰতে আছিলে দেখোন, আপুনি তাইকোতো পানী গিলাচ বিচাৰিব পাৰিলেহেঁতেন। বিচাৰিছিলোঁ অ', কিন্তু তাই মোৰ কাষলৈকে নাহিলে, বোলে মোৰ গাত যিবোৰ উঠিছে তাই গালেও হেনো বিয়পি যাব, সেইকাৰণে তাই মোক নুচুৱেও আৰু মোৰ কাষো নাচাপে। হ'ব দিয়ক, আপুনি এতিয়া বিচনাতে অকণমান ৰেষ্ট লওক, আৰু মই আপোনালৈ কিবা এটা খাবলৈ যোগাৰ কৰোঁ। এখেত অহাৰ পাছতে আমি ডক্টৰৰ ওচৰলৈ যাম বাৰু। তই মোৰ কাষলৈ বেছিকৈ নহাটোৱে ভাল হ'ব নেকি পুনম? সৰু বোৱাৰীয়ে মোক পানী এগিলাচ আনি দিব নোৱাৰিলে গাত সন্তান থকাৰ কাৰণে, আৰু তই যদি মোৰ লগত বেছি লেটি-পেটি কৰি থাক, মোৰ গাত হোৱা এই বেমাৰটো তোৰ গালেও বিয়পি যাব, আৰু তোৰ লগতে তোৰ গৰ্ভত থকা সন্তানটোৰ কাৰণে বিপদ হ'ব পাৰে। গতিকে তই মোৰ ওচৰলৈ বেছিকৈ আহি নাথাকিবি। মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে মা, আৰু আপোনাক যদি মই এইটো সময়ত অকলে এৰি দিওঁ তেতিয়া ভগৱানে মোক বেয়াহে পাব, পাপে চুব মোক। শাহুৱেকে বহুতবাৰ মানা কৰা স্বত্তেও কিন্তু পুনম শাহুৱেকৰ কাষলৈ নোযোৱাকৈ নাথাকিল। নিজৰ গৰ্ভত থকা সন্তানটোৰ কথা নাইবা নিজৰ কথা অকণমানো চিন্তা নকৰি পুনমে শাহুৱেকক বহুত যত্ন আৰু কষ্টেৰে ভাল কৰি তুলিলে। অৱশেষত পুনমৰ শাহুৱেক সুস্থ হৈ উঠিল, আৰু লগতে তেখেতৰ চকু মেল খালে। পুনমৰ প্ৰতি তেখেতৰ যি বেয়া চৰণ আছিল, বেয়া মনোভাৱ আছিল, সেই মনোভাৱ নাইকিয়া হৈ গ'ল। লগতে তেখেতে পুনমক নিজৰ ছোৱালীৰ দৰে ভাবিবলৈ ধৰিলে। অঁ, পুনমে কিন্তু এটি ধুনীয়া ল'ৰা জন্ম দিলে, দেখিবলৈ হাইলাক দেউতাকৰ দৰে। এতিয়া সিহঁত আটাইয়ে এটি সুখী পৰিয়াল।